নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল বিডিছ ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। চেনেলটো আৰম্ভ কৰাৰ পিছত এইটো মোৰ হ'ব প্ৰথম ভিডিঅ'। আচলতে মই প্ৰতিটো শুভ কামৰ আৰম্ভণি আধ্যাত্মিকতাৰ মাজেৰে যাব বিচাৰোঁ। আধ্যাত্মিকতাই মানুহৰ মন ধনাত্মক কৰি ৰখাৰ লগতে প্ৰফুল্ল কৰি ৰাখে। বৰ্তমান যি পৰিস্থিতি, যি বিভীষিকাময় পৰিস্থিতি, এই পৰিস্থিতিত আমাৰ মনটো ধনাত্মক কৰি ৰখাটো খুবেই প্ৰয়োজন। আমি এবাৰ চাবচোন, আমি ক'ৰবাত যেন খুব ঋণাত্মক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হৈছোঁ, আৰু তাকে কৰিবলৈ, তাক আমি ভালদৰে মনটোক পৰিচালিত কৰিবলৈ হ'লে আমি আধ্যাত্মিকতাৰ আশ্ৰয় ল'ব লাগিব। গতিকে সেই ভাগি পৰা মনটো পুনৰুজ্জীৱিত কৰিবলৈ মই নিজেও প্ৰাৰ্থনাৰ আশ্ৰয় লওঁ। প্ৰাৰ্থনা কৰি মই খুবেই ভাল পাওঁ। গতিকে আপোনালোকেও তেনেদৰে প্ৰাৰ্থনা কৰিবচোন। মই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষাৰ অকণমান ঘোষা, কেইফাঁকিমান ঘোষা আপোনালোকলৈ আজি আগবঢ়াম। আপোনালোকে ভালদৰে শুনিব, আৰু শুনি কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। জনাবৰ বাবে আপোনালোকে মোক কমেণ্ট কৰিব। ভাল যদি পায় তেন্তে লাইক কৰিব, আৰু যদি বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব বিচাৰে শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো। লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমতে পাই যায়। ধন্যবাদ। এতিয়া আহকচোন বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাজলৈ যাওঁ।
দৰবিন্দ ৰাম নমো ভগৱন্ত তজুপ